মোৰ মৰমৰ বন্ধুসকললৈ নাহৰ ব্লকৰ ফালৰ পৰা শুভেচ্ছা জনাই মই মোৰ আনটো নতুন ভিডিঅ' আৰম্ভ কৰিব ওলাইছোঁ। আজি ভিডিঅ'টোৰ ফটোকেইখন দেখি হয়তো গম পাইছে চাগে মই আকৌ নতুন এযোৰ কাপোৰত এপ্লিক আৰু ফেব্ৰিক কৰিছোঁ। আৰু কাপোৰযোৰ আপোনালোকে চাওকচোন, এই কাপোৰযোৰৰ কালাৰ পাতলা গুলপীয়া ৰঙৰ মানে বেবী পিংকৰ আছিলে। আৰু এই যে কালাৰিং নেটখিনি দেখিছে, এইখিনি নেটৰ ফুল ধুনীয়াকৈ মই সেই ফুলখিনি কেঁচি দি পেলাই এপাহ এপাহকৈ কাটি ল'ম। এই কালাৰিং নেটখিনি মই মানে নেটৰ ফুলখিনি মই অনলাইনত কিছুমান আনিছিলোঁ আৰু অফলাইনতো কিছুমান আনি লৈছিলোঁ। আৰু এই যে নেটৰ ফুলখিনি মই ধুনীয়াকৈ ঘূৰণীয়াকৈ মই আঠা লগাই যাম। আৰু এই যে দেখিছে আঠা বটলটো, এই আঠা বটলটো পৰা আঠাখিনি উলিয়াই ধুনীয়াকৈ লগাই যাম। আৰু যে কণ্টেইনাৰ খপেটাত মই ফুল কৰা ফ্ৰেম এটা বহুৱাই দি পেলাই সেই ফ্ৰেমটোৰ ওপৰে ওপৰে মই আঠাখিনি ধুনীয়াকৈ দি পেলাই ফুলখিনি বহুৱাই যাম। আৰু মানে মই কাঠ পেঞ্চিল দি আঁকি দিয়া নাছিলোঁ, সেই ফুলৰ ফ্ৰেমটোৰ ওপৰে ওপৰে ধুনীয়াকৈ ঘূৰণীয়াকৈ মই ফুলখিনি বহুৱাই যাম। মোৰ আজি আঠা শেষ হ'ল যদিও মানে কি কৰিলোঁ জানেনে, মই আঠাটো কাটিছিলোঁ, ভিতৰত বহুত আঠা থকা নিচিনা লাগিছিল আৰু কাটি চাই দেখিলোঁ ভিতৰত আধাখিনি আঠাই ৰখি আছে। তাৰপিছত মই এই বাৰী এডাল দি পেলাই ধুনীয়াকৈ সেই ফুলখিনিত মই অলপ সৰহকৈ আঠা লগাই সেই ফ্ৰেমটোৰ ওপৰে ওপৰে ধুনীয়াকৈ মই ঘূৰণীয়াকৈ ফুলখিনি লগাই যাম। এই ওপৰৰ ঘূৰণীয়া অংশখিনিত মই এটা এটা কালাৰ দিম আৰু তলৰ ফালে মই কেইবাপাহো ফুল দিম আৰু প্ৰতিপাহ ফুলেই বেলেগ বেলেগ কালাৰ দিম। যিখিনি মোৰ নেটৰ কালাৰ আছে সেই গোটেইখিনি কালাৰে মই এটা এটা ফুল ধুনীয়াকৈ তললৈ দিম আৰু ওপৰফালে এটা কালাৰ দিম। আৰু দেখাত ধুনীয়া হেংগিং ফুলৰ পাচি এটা নিচিনা লাগিব, তলটো পাচি নিচিনা আৰু ওপৰফালে ধুনীয়াকৈ সেয়া মানে ৰছী এডালত যেন ফুলখিনি বগাই গৈছে ধুনীয়া তেনেকুৱা নিচিনা লাগিব। আৰু তলৰ ফালে কেইবাটাও কালাৰ দিয়াৰ কাৰণে যেন সেই পাচিটোত ফুলখিনি ধুনীয়াকৈ বৈ গৈছে তেনেকুৱা লাগিব। আৰু মই এই তলফালে কেইবাটাও কালাৰৰ ফুল ধুনীয়াকৈ আঠা লগাই দিছোঁ। আৰু এই ফুলখিনি মাজে মাজে মই ধুনীয়াকৈ ফেব্ৰিক দি পেলাই পাতখিনি মই আঁকি দিম। আৰু সেই প্ৰথমতে মই কি কৰিলোঁ, সেই ফুলখিনি ধুনীয়াকৈ এটাৰ পিছত এটা আঠা লগাই যাম আৰু আঠাখিনি অকণমান সৰহকৈ লগাই দিম। আৰু সৰহকৈ লগাই দিলে কি হ'ব, ধুনীয়াকৈ আঠাখিনি নিকপ কপিয়াকৈ লাগি যাব আৰু ইফালে সিফালে এৰাই যোৱাৰ কোনো ভয় নাথাকে। মই এখন মেখেলা কৰিছোঁ আৰু মেখেলাখনত মই কি কৰিম জানেনে, তলফালে মই চাৰিপাহ এনেকুৱা ডাঙৰ ৰাউণ্ড থকা ফুল দিম। আৰু এই ফুলখিনি গোটেইখিনি লগোৱাৰ পিছতহে মই ফেব্ৰিক কৰিম। প্ৰথমতে কি কৰিম, তলৰ মানে মেখেলাৰ তলফালে চাৰিপাহ ফুল আঠা লগাই হোৱাৰ পিছতহে, আঠা লগাই শুকোৱাৰ পিছত মানে মই ফেব্ৰিক কৰিম। এয়া চাওক, মই আঠাখিনি ধুনীয়াকৈ লগাই লগাই গৈ আছোঁ। অকণমান সময় লাগে আঠাখিনি লগাওঁতে, কিন্তু মানে ইমানো বেছি সময় নালাগে, সোনকালে হৈ যায়। এয়া মই ধুনীয়াকৈ চাইজ কৰি কৰি মই চাৰিপাহ ফুল আঠা দি পেলাই লগাই দিলোঁ ফুলৰ নেটখিনিৰ পৰা। চাওকচোন কি ধুনীয়া লাগিছে। এতিয়া মই কি কৰিম, গল্ডেন কালাৰটো আৰু লগতে গল্ডেন গ্ৰীণ কালাৰটো দি পাত আঁকিম। গল্ডেন কালাৰটো দি ওপৰৰ ফালে ফুলৰ ধুনীয়াকৈ হেং কৰা ধৰিব পৰা নিচিনা ঠাৰি নিচিনাকৈ মই আঁকি দিম। আৰু তলফালে সেই গল্ডেন গ্ৰীণ কালাৰটো দি পাতটো দিম। গল্ডেন গ্ৰীণ কালাৰ ৰংটো দি পেলাই পাতখিনি আঁকিলে কি হয় জানেনে, ধুনীয়া গল্ডেন চিকনা এটা উঠি আহে। সেইকাৰণে মই গল্ডেন গ্ৰীণ কালাৰ ৰংটো দি পেলাই মই এয়া ধুনীয়াকৈ পাতৰ খিনি আঁকিছোঁ, পাতৰ কালাৰটো দি পেলাই আঁকিছোঁ। এয়া চাওকচোন, মই পাতৰ কালাৰটো ধুনীয়াকৈ এয়া মই টেবুলযোৰৰ ব্ৰাছডাল দি পেলাই ধুনীয়াকৈ আঁকি গৈছোঁ। আৰু টেবুলযোৰৰ ব্ৰাছডাল দি আঁকিলে কি হয়, ধুনীয়াকৈ পাতখিনি মানে মিহি হৈ মিহিকৈ আঁকিব পৰা যায়। সেইকাৰণে মই টেবুলযোৰৰ ব্ৰাছডাল দি ধুনীয়াকৈ সেই পাতখিনি আঁকিছোঁ। মই এপাহ এপাহকৈ গোটেইখিনি ফুল মই আঁকি দিম পাতখিনি, আৰু লগতে সেই গল্ডেন কালাৰটো মই ধুনীয়াকৈ আঁকি দিম। তলফালে মই পাত কেইটামান বেছিকৈ দিম, তেতিয়া মানে দেখিবলৈ বহুত ধুনীয়া লাগিব। সেইকাৰণে মই তলফালে কেইটামান পাত বেছিকৈ লগাই দিম। আৰু কাপোৰযোৰ যিহেতু পিংক কালাৰ
আৰু এই ফুলৰ নেটখিনিও কেইবাটাও কালাৰ আৰু এই কালাৰখিনি ইমান ধুনীয়াকৈ মিলিছে নহয় বহুত ধুনীয়া লাগিছে কাপোৰযোৰ দেখিয়ে ধুনীয়া লাগিছে নেটখিনিয়ে এই কাপোৰযোৰত একদম ধুনীয়া এটা লুক দিছে চাওকচোন মই ধুনীয়াকৈ সেই ফেব্ৰিকৰ কালাৰটো দি পেলাই পাতখিনি আঁকিছোঁ পাতখিনি আঁকোতে মানে অকণমান লাহে লাহে ধীৰে স্থিৰকৈ আঁকিব লাগে তেতিয়া পাতখিনি ধুনীয়াকৈ মিহিকৈ একদম আঁকিব পৰা যায় মই একদম ধুনীয়াকৈ মিহিকৈ পাতখিনি আঁকি দিছোঁ প্ৰথমতে মই সেই মাজৰ ফুলপাহতে আঁকিছোঁ পিছত মই এইখিনি আঁকিম আৰু এয়া চাওকচোন মই কি ধুনীয়াকৈ পাতখিনি আঁকি এটাৰ পিছত এটা মই আঁকি গৈ আছোঁ আৰু সম্পূৰ্ণ কাপোৰযোৰ হৈ যোৱাত ইমান ধুনীয়া লাগিব নহয় বন্ধুসকল আপোনালোকে ভিডিঅ'টো লাষ্টলৈকে চাবচোন আৰু যদি মোৰ এই ভিডিঅ'টো ভাল লাগে তেতিয়াহ'লে লাইক কমেণ্ট শ্বেয়াৰ লগতে যিসকল মোৰ বন্ধুৱে মোৰ এই ইউটিউব চেনেলটো ছাবস্ক্ৰাইব কৰা নাই তেওঁলোকে মোৰ ইউটিউব চেনেলটো ছাবস্ক্ৰাইব কৰি দিব লগতে মোৰ ফেচবুক পেজটো ফ'ল' কৰি দিবচোন আৰু বন্ধুসকল আপোনালোকৰ যদি মোৰ এই ভিডিঅ'টো ভাল লাগে তেতিয়াহ'লে কমেণ্ট কৰিব আপোনালোকৰ এটা এটা কমেণ্টে আমাক বহুত উৎসাহ যোগায় সেইকাৰণে আপোনালোকে কমেণ্ট কৰিবলৈ নাপাহৰিব কিন্তু দেই আৰু আপোনালোকে যদি ভাল লাগিছে বুলি কয় তেতিয়াহ'লে মই আৰু কাপোৰ এনেদৰে বনাই ভিডিঅ' দিবলৈ আৰু উৎসাহিত হ'ম সেইকাৰণে আপোনালোকে কমেণ্ট কৰিব আৰু চাওকচোন গোল্ডেন কালাৰটো কি ধুনীয়াকৈ সেই ফুলৰ মাজত আঁকি দিছোঁ এডাল এডাল ঠাৰি নিচিনাকৈ আৰু এই গোল্ডেন কালাৰটো ধুনীয়াকৈ চিকনা দি জিলিকি থাকিব গোল্ডেন কালাৰটো মই ৰাউণ্ডকৈ আঁকি দিম কাঠ পেঞ্চিলে মই ৰাউণ্ডটো নাআঁকোতো সেই ফুলৰ ফ্ৰেমটোৰ ওপৰে ওপৰে ধুনীয়াকৈ ৰাউণ্ডটো ইমান ধুনীয়াকৈ আঁকিব পাৰিছোঁ মই ফুলৰ ফ্ৰেমটোৰ বাবে সেই ৰাউণ্ডটো আঁকিবলৈ বহুত ধুনীয়া সহজ হৈ পৰিছে মই আনপা ফুলতো মই সেই ৰাউণ্ডটো আঁকিছোঁ ব্ৰাছডালত গোল্ডেন কালাৰটো লাগি থকাৰ বাবে মই একেবাৰতে সেই ৰাউণ্ডটো আঁকি দিছোঁ একদম ধুনীয়াকৈ ঘূৰণীয়া হৈ যায় আৰু আঁতৰৰ পৰা গোল্ডেন কালাৰটো একদম ধুনীয়া এডাল চেইনৰ নিচিনা লাগে একদম চিকনা মাৰি থাকে দেখিবলৈ ইমান ধুনীয়া লাগিছে নহয় আৰু এই গোল্ডেন কালাৰটোৰ কাৰণে কাপোৰযোৰ আৰু বেছি ভাল লাগিছে ফুলৰ পাহখিনিৰ মাজত যে দিছোঁ গোল্ডেন কালাৰটো ঠাৰি নিচিনাকৈ সেই গোল্ডেন কালাৰটোৰ লগত পাতৰ গোল্ডেন কালাৰটো ইমান ধুনীয়াকৈ মেচিং কৰিছে ইয়াত চাওকচোন পাতত দিয়া সেই গোল্ডেন গ্ৰীণ কালাৰটো ইমান ধুনীয়া লাগিছে নহয় আঁতৰৰ পৰা গোল্ডেনকৈ পাতখিনি জিলিকি উঠিছে আৰু এইটো আচলতে মই তিনিটা ফুলৰ থোপা ধুনীয়াকৈ আঁকিছিলোঁ আৰু মাজত যে সেই এপাহ এপাহ ফুল দি পেলাই মই এটা এটা বুটা দিছিলোঁ আৰু বুটাকেইটাত মই ধুনীয়াকৈ সেই পাতো আঁকি দিছিলোঁ আৰু এইটো আচলতে তিনিটা ফুলৰ থোপা দিছিলোঁ আৰু এই ফুলৰ থোপাকেইটাত কেইবাপাহো ফুল আছিলে কেইবাটাও কালাৰৰ দেখাতে ইমান ধুনীয়া লাগিছে আৰু চাইডত যে দেখিছে তিনিপাহ ফুল দি পেলাই এটা মই ডিজাইন কৰি দিছিলোঁ আৰু ওপৰফালে মই এপাহ দিছিলোঁ আচলকেইটাই দেখাত বহুত ধুনীয়া লাগিছে আঁতৰৰ পৰা কাপোৰযোৰ ইমান ধুনীয়া লাগিছে নহয় দেখিয়ে ধুনীয়া লাগিছে যেন পাতৰহে লাগিছে আৰু এখন মেখেলাখনৰ তললৈ মই 4টা ফুলৰ থোপা দিছিলোঁ আৰু ওপৰফালে এক লাইন মই এপাহ ফুল দি পেলাই বুটা দিছিলোঁ মেখেলাখনৰ সিটো চাইডেও মই 4টা ফুলৰ থোপা দিছিলোঁ সেইকেইটাও কালাৰ বেলেগ দিছিলোঁ আৰু সেই তলফালে মই কেইবাটাও কালাৰৰ ৰং দি পেলাই ফুলখিনি যে দিছিলোঁ সেইখিনিৰ কাৰণে ফুলৰ থোপাটো বেছি ভাল লাগিছে আৰু ওপৰফালে বুটাখিনি মই ধুনীয়াকৈ মিলাই কালাৰখিনি দি গৈছিলোঁ কাপোৰযোৰ সঁচাই ধুনীয়া লাগিছে বন্ধুসকল আপোনালোকৰ বাৰু কাপোৰযোৰ ভাল লাগিছেনে মোক জনাবলৈ নাপাহৰিব কিন্তু এই ফুলখিনি দেখিছেনে ইমান ভাল লাগিছে নহয় আপোনালোকৰ ভাল লাগিলে মই আকৌ এযোৰ বনাম সেইকাৰণে আপোনালোকে কমেণ্ট কৰিবচোন দেই বন্ধুসকল